ও মিতালি কি হাসে হাতির ডিমে ওই ফেলে খাই আছো দেখা নাই নেকি নহয় দে চিঙৰা খাই আছা যদি দেখাই পাইছে কে হুচ্ছা পিছে ৰচোন ৰ তই দেখোন বাহিৰৰ বাকলিটো এৰি ভিতৰৰ চব্জি আৰু আলুখিনিয়ে খাই আছা কেছ কি ঐ মই বাহিৰৰ খাদ্য নাখাওঁ নহয় মই ভিতৰৰ খাদ্যহে খাওঁ ডাক্তৰে মোক বাহিৰৰ খাদ্য খাব মানা কৰিছে কক কি হৈছে নক'ব মেডাম একদম খাৱাৰ পিছত আৰু ভোক নালাগে ঘুমোৱাৰ পিছত চকু দি আৰু একো নেখাওঁ আৰু খোজ কাঢ়লি ভৰি দুখন মোৰ আগৰ ফালে চলি থাকে অ আচ্ছা পায়খানা পৰিষ্কাৰ আছে মেডাম পায়খানা একেবাৰে পৰিষ্কাৰ আজিও ফেনাল দি ধুই দিছোঁ আমাৰ পায়খানাত বহি ভাত খাব পাৰি শুনছি গেছ আছে নেকি দুটা গেছ চিলিণ্ডাৰ আছে ঘৰত দুটা ফুল কৰি থৈ দিছোঁ অ আচ্ছা তেনেহ'লে আপুনি কোনো ঔষধ খাব নালাগে আপুনি একবাৰ তেজপুৰৰ পৰা ঘূৰি আহক এনে বেমাৰ ভাল হৈ যাব মেডাম তেজপুৰত যাওঁতে এৰোপ্লেনত যাব লাগিব নে গাড়ীত যাব লাগিব গাড়ীটো যাব নালাগে এৰোপ্লেনটো যাব নালাগে মই পঠিওৱাৰ ব্যৱস্থা কৰি আছোঁ এই তাত বহি থাকক চাল্লা ৰাতিপুৱা ৰাতিপুৱা পাগলবিলাক মৰিব আহে নেক্সট পেচেণ্ট আহক কেম্বাকাৰ গাঁও আৰু চহৰৰ মাজত পাৰ্থক্য কি আছে কচোন গাঁও আৰু চহৰৰ মাজত পাৰ্থক্য ন ইলেকশ্যনৰ সময়ত মানে গাঁৱৰ মানুহবিলাকৰ মাজত এনেকুৱা অৰিয়া অৰি লাগে ইখন গাঁৱৰ মানুহ সেইখন গাঁৱত সোমাব নোৱাৰে সেইখন গাঁৱৰ মানুহ যদি ৰাতিৰ সময়ত এখন গাঁৱত আহিছে একদম খেদা খেদি লাগি যায় মানে এনেকুৱা আৰু যোনে যিজন লিডাৰক ভাল পাব তাকে ভোট দিব মানে তাৰ পিছতে লাগি থাকিব কিন্তু চহৰত সেইটো নাই চহৰত মানে কি ইলেকশ্যন আসি তেওঁলোকে যাকে মানে মনত ভাবি থৈ দিছে তাকে ভোটটো দিব কোন ক'ত গেছি কোন ক'ত নেগেছি সেইবিলাক চাই থকাৰ টাইম নাই কিন্তু টাইমত কিন্তু তেওঁলোকে যোগ্য প্ৰাৰ্থীজনকে ভোট দিব ঠিক কৈছে কেম্বাকাই গাঁও আৰু চহৰৰ মাজত পাৰ্থক্য কি আছেনো গাঁও আৰু চহৰৰ মাজত পাৰ্থক্য ন গাঁৱত মানে কি হয় মানুহবিলাকৰ কাম বন খুব কম এই অলপ দুপৰীয়া টাইমলৈ কাম কৰিব আৰু তাৰপিছত ভাটিবেলা বজাৰত যাব বজাৰত বহি ল'ব দুই চাৰিটা বন্ধুই সিহঁতৰ মাজত কি সমালোচনা চাবি কাৰ তিৰি কাৰ ঘৰত সোমাইছি কাৰ ছোৱালী কাৰ বাইকত ঘূৰি আছে কোনে কাক ধান্দা কৰি আছে এইবিলাক চহৰত কি জানেনে মানুহবিলাকৰ কাৰো সময় নাই সিহঁতে নিজৰ নিজৰ কামত ব্যস্ত থাকে কোন ক'ত গেছে এইগিলা চাই থকাৰ সময় নাই কেম্বাকাই গাঁও আৰু চহৰৰ মাজত পাৰ্থক্য কি আছে কচোন গাঁও আৰু চহৰ ন মানে অনাথ আশ্ৰমবিলাকত যদি তই যা তেতিয়া দেখা পাবি কি চহৰৰ শিক্ষিত মানুহৰ মাক দেউতাকবিলাক সেই অনাথ আশ্ৰমত থাকে আকৌ সেই অনাথ আশ্ৰমতে কি পাবি গাঁৱৰ দুখীয়া বা মাউৰা সেই ল'ৰা ছোৱালীবিলাক অনাথ আশ্ৰমত থাকে ঠিক কথা কৈছে কেম্বাকাৰ কচোন গাঁও আৰু চহৰৰ মাজত পাৰ্থক্য কি গাঁও আৰু চহৰ ন গাঁৱৰ মানুহবিলাকে খুব মৰমত গৰু পোহে আৰু গাঁৱত কুকুৰবিলাক এনেয়ে ঘূৰি ফুৰে কিন্তু চহৰৰ মানুহবিলাকে খুব মৰমত কুকুৰ পোহে গৰুবিলাক ৰাস্তাই ঘাটে ঘূৰি ফুৰে আৰু সেই কুকুৰে যদি কামোৰে 5টা বেজী ল'ব লাগে আৰু বেজী নল'লে মানুহ জলাতংক বেমাৰ হৈ মৰে যি বেমাৰত জিভাখন ওলাই থাকে ঠিক কথা কৈছা